সারপ্রাইজ কি খবর সকলের আশা করি সকলের ভালো আর মোরও ভালো। সারপ্রাইজ ঘরের কাম হয়ে গেছে, এতিয়া ঘরের কাম মানে 98% হয়ে গেছে, এতিয়া মানে 2% বাকি আছে। তো আশা কৰিছোঁ আজি ফাইনেলি হৈ যাব। তো ফাইনেলি হৈ গ'লে মই আপোনালোকক দেখুৱাই দিম, কিন্তু এতিয়া যিমানখিনি হৈছে মই সিমানখিনি আপোনালোকক দেখুৱাইছোঁ। ভাবিলোঁ কামখিনি প্ৰায় কমপ্লিট হৈ গ'ল আৰু আপোনালোকক দেখুৱাই নাই, চ' সেইকাৰণে দেখুৱাই দিলোঁ আপোনালোকক। তো ফ্ৰেণ্ডছ, ঘৰৰ কাম কিন্তু ইমান দিনে কমপ্লিট হৈয়ে গ'ল হয়, কাৰণ আমাৰ মিস্ত্ৰী মামাজন ইমান দিনে মানে জ্বৰত ভুগি আছিলে। সেইকাৰণে তথাপি মোক ফোন কৰিছিল, আহিম বুলি কৈছিল। মই আহিম বুলি কোৱাতে মই নামঘৰ নালাগে, মানে আপুনি সুস্থ হৈ লওক তাৰপিছত আহিব আৰু। তো কামটো লাগিলে দুদিনমান পিছুৱাই যাওক, তথাপি আৰু মানুহজন সুস্থ হোৱাটো মেইন কথা ন, কাৰণ কামটো ইমান ডাঙৰ নহয়, কামটো দুদিনমান পিছত হ'লে আমি কৰিব পাৰিম। তো এতিয়া মানে মামাই সুস্থ পালে যথেষ্টখিনি, আৰু আজি যিহেতু কামখিনি কমপ্লিট কৰিব। আৰু ওপৰৰ চিলিঙত অকণমান টেক্সচাৰৰ কাম বাকী আছে, আৰু এইখিনি এতিয়া কমপ্লিট কৰি আছে, আৰু আজিয়ে কমপ্লিট হৈ যাব। ঘৰৰ ভিতৰত আপোনালোকে যিমানবোৰ বস্তু দেখিব পাৰিব, সেই সকলোবিলাক বস্তু কিন্তু নতুন হয়। আৰু মানে কিনো কম, পুৰণা বস্তু আগৰ মানে এটাও নাই, কাৰণ আগৰ পুৰণা বস্তুবিলাক ইউজ কৰিব লগা তেনেকুৱা পৰিস্থিতিত নাই। সেইকাৰণে মানে আৰু সঁচাকৈ আগৰ মানে পৰিস্থিতি বহুতেই বেয়া আছিল, আৰু মই নিজেও কেতিয়াবা ভাবিব পৰা নাই যে মই নিজৰ ঘৰখন বা এনেকুৱাকৈ মানে নিজৰ মূৰৰ ওচৰৰ ছালখন এনেকুৱাকৈ ধুনীয়াকৈ সজাব পাৰিম সঁচাকৈ। আৰু এই ধুনীয়াকৈ সজাৰ আঁৰত কিন্তু বহুত ধৰণৰ কঠিন পৰিস্থিতি পাৰ কৰিব লগা হৈছিল। বাৰু যি কি নহওক, আজি নকওঁ এইবিলাক দিনৰ কথা, মই আপোনালোকক কেতিয়াবা জনাম। এজন ল'ৰাই নিজৰ ঘৰৰ প্ৰতি যেনেকুৱাকৈ দায়িত্ব থাকে, এখন ল'ৰা নথকা ঘৰৰ এজন ছোৱালীৰো কিন্তু তেনেকুৱা সমান দায়িত্ব থাকে। বাৰু সেই দায়িত্ব সকলোৱে মানে পালন কৰিব নোৱাৰে। সেই দায়িত্ব তেনেকুৱা বহুত ফেমিলি আছে যে মা দেউতা মানে ল'ৰা ছোৱালী ডাঙৰ চাকৰি কৰাৰ পিছতো কি হয়, মা দেউতাহঁতে বৃদ্ধাশ্ৰমত যাব লগা হয়। বাৰু মই সকলোৰে কথা কোৱা নাই, কিন্তু কাৰণ আমি মাজে মাজে দেখিবলৈ পাওঁ নহয়, সেইটো কথাই কৈছোঁ আৰু। চ' প্লিজ কোনোবাই মাইণ্ড নকৰিব মোৰ কথাটো। আৰু মই মোৰ নিজৰ দায়িত্ব কিমানখিনি পালন কৰিব পাৰোঁ নোৱাৰোঁ সেইটোখিনি মই নাজানো, কিন্তু মই যিমানখিনি পাৰোঁ চেষ্টা কৰি যাম। আৰু মা দেউতাহঁতক এইটো কেতিয়াও অনুভৱ হ'বলৈ নিদিওঁ যে সিহঁতৰ ল'ৰা নাই, সিহঁতৰ কি হ'ব, এনেকুৱা অনুভৱ মই কেতিয়াও হ'বলৈ নিদিওঁ। আৰু বহুত কথাই ক'লোঁ, আপোনালোকে প্লিজ মোৰ কথাটো মাইণ্ড নকৰিব, বেয়া নাপাব। যদি কিবা ভুলকৈ কৈ থাকোঁ প্লিজ মোক ক্ষমা কৰি দিব। আৰু এতিয়া আমাৰ চিলিঙত মানে ফেনো ছেটিং কৰা হৈ গ'ল, এতিয়া ফেন ঘূৰাৰ পালা, আৰু ফেন ঘূৰিব। আৰু এই ফেনখন মই কেনেকুৱা ফেন লৈছোঁ মই আপোনালোকক পিছত মানে কোনোবা এটা ভিডিঅ'ত দেখুৱাই দিম। তো ফাইনেলি ফেনখনো ঘূৰিলে, আৰু চাওক বহুত ভাল লাগি আছে আজি। A few moments later. তো ফ্ৰেণ্ডছ, এতিয়া আহিলোঁ অকণমান বজাৰ কৰিবলৈ, আৰু বজাৰৰ কাষতে যে এনেকুৱা এখন স্মাৰ্ট পইণ্ট খুলিছে মই গমেই নাপাওঁ। আজি ফাৰ্ষ্ট আহিলোঁ, আৰু চাওক ইয়াত সকলো ধৰণৰ বস্তু পাব আপোনালোকে, ড্ৰাই ফ্ৰুটৰ পৰা ষ্টাৰ্ট কৰি যি লাগে কি লাগে আপোনালোকক সকলো পাব। কিন্তু ইয়াত ফলো আছে, চাওক ইয়াত ফল চল চব পাব আপোনালোকে, আৰু আপোনালোকেও আহিব। আৰু মই আজি ফাৰ্ষ্ট আহিলোঁ, বাৰু যি কি নহওক ভাল লাগিলে, আৰু পিছত আহিম কেতিয়াবা। আৰু গাইজ, বজাৰ আহিলে কিবা এটা নাখালে কিবা এটা যেন খালী লাগি যায়নে, মইতো তেনেকুৱা লাগে। আপোনালোকৰ বা কেনেকুৱা লাগে? সেইকাৰণে আহিলোঁ এখন ৰেষ্টুৰেণ্টত, আৰু ৰেষ্টুৰেণ্টত যাওক কিমান ধুনীয়া চাৰিওপিনে কিমান ধুনীয়াকৈ লাইটেৰে সজাইছে, বহুত ভাল লাগিছে চাই। মনে হৈ গৈছেনে যে ইয়াত কাৰোবা বৌভাত হ'বলৈ গৈ আছে তেনেকুৱা। তো ইয়াত আমি কিবা এটা খাই লওঁ, অৰ্ডাৰ দিছোঁ। এতিয়া অৰ্ডাৰ আহোঁতে লেট আছে অকণমান। তো ফ্ৰেণ্ডছ, আমাৰ বজাৰ পানী কৰা হৈ গ'ল, খোৱা বোৱা হৈ গ'ল, এতিয়া আমি গৈ আহিছোঁ ঘৰত। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব, আৰু কমেণ্ট কৰি জনাব আপোনালোকক কেনেকুৱা লাগিছে। আৰু আপোনালোকে যদি নতুনকৈ ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, আৰু আপোনাৰ বন্ধুৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। তো আজিলৈ ইমানেই সামৰিছোঁ, লগ পাইছোঁ অন্য এটা ভিডিঅ'তে। বাই বাই।